হেল্ল' গাইজ, কেনে আছে? প্ৰতি বছৰৰ দৰে এইবছৰো আমাৰ ঘৰত মনসা পূজা পাতিছিলোঁ। আজি মনসা পূজা আছিলে আৰু মনসা পূজা যোৱাকালি আমি কলগছ যেতিয়া পুতিছিলে, কলগছৰ চাৰিওপিনে এনে বাঁহৰে খেৰ দিয়া হয়। এই খেৰ দিয়ে প্ৰতি বছৰে ময়ে খেৰটো দিওঁ। মানে ভাল হৈছে নে বেয়া হৈছে ক'ব নোৱাৰোঁ, কিন্তু মই বনাওঁ আৰু কেনেকুৱা হৈছে আপোনালোকে চাবচোন, হৈছেনে নাই। আৰু আমাৰ পূজাত মানে বলি পূজা কৰা হয়, গতিকে বলি দিয়া হয়, পানী তুলিব যায়। দেখিছেনে সম্পূৰ্ণ হোৱাৰ পিছত ভিডিঅ'টো। আৰু এই পূজাৰ কিছু দৃশ্য যেতিয়া ব্ৰাহ্মণ আহিছিলে, ফল মূলৰ যোগাৰ কৰি আছিলে আৰু এইটো মণ্ডপটো বনাই আছিলে, তাৰে কিছু অংশ। তাৰপিছত আপোনালোকে এতিয়া পানী তুলিবলৈ যাম। পানী তোলা অংশ আৰু বলি দিয়া গোটেইখিনি আপোনালোকে চাব পাৰিব ওজাপালিৰ দিশত। তেনেহ'লে আপোনালোকে চাই থাকিবচোন আৰু কেনেকুৱা পাইছে জনাব।
নহয় না বাৰু